নমস্কাৰ, মই হলো আমিৰ খান। আপোনালোকে চাই আছে আননন ভইচ। বাংলাদেশত বাঢ়িছে তৰমুজৰ উৎপাত, ভাৰতত বাঢ়িছে ফেক ফোনপে। এতিয়া ফেক ফোনপে কি বস্তু হয়নে? আমি সবে ফোনপে, গুগল পে, পেটিএম চলাও। সেম এজ ইট ইজ, দেখাত একে, চলানো একে, সেম বস্তুটোৱে হৈছে এটা ফেক ফোনপে। মানে প্লে ষ্টৰত গৈ আপুনি যদি সাৰ্চ কৰে ফেক ফোনপে বুলি, ফেক গুগল পে বুলি, ফেক পেটিএম বুলি, আপোনাৰ মোবাইলত আহি যাব। এতিয়া কথাটো হৈছে এজনী ছোৱালী হৈ কেনেকৈ স্কিম কৰিছে চাওক। 2200 টকা জেগাত 8000 টকা মাৰিছে। 8000 টকাটো ফেক পইচাটো গুচি যায়, বেলেগ মানুহে ভাবিব যে পইচাটো গুচি গ'ল, কিন্তু ইয়াত নাহে। মই ট্ৰেইনতো পইচা দিছো, 300 টকা গৈছে। ফোনপে বুলি আছে, একদম অৰিজিনেল নিচিনা এপটো দেখিবলৈ। তুমি 1 লাখ টকা মাৰি দেখা দিয়া। ইয়াত মাৰাচোন, এইখনত 1 লাখ টকা মাৰা, এইখন স্কেনাৰ মাৰা। এইটো এনেকে 1 লাখলৈকে যাব, কিন্তু আপোনালোকৰ একাউণ্ট চেক কৰিব দেই। এই ভিডিঅ'টো সকলোৱে চোৱা উচিত, সকলোৰে মোবাইলত যোৱাটো উচিত, সকলোৱে শ্বেয়াৰ কৰিব, আৰু যাতে এনেকুৱা ছোৱালীবিলাকে আৰু দ্বিতীয়বাৰ এনেকুৱা কৰিব নোৱাৰে, সেইবাবে সকলোৱে সতৰ্ক। মই এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য হৈছে কি, আমি হলো অসমীয়া। এতিয়া আমি অসমীয়া জাতিটো হৈছো মানে কি বহুত সহজ সৰল জাতি, সহজ সৰল জাতি। মানে চবে মানে কি কৰো আমি, যেতিয়া একজনে কয় যে ভাই ট্ৰানজেকশ্যন ছাকচেছ দেখাইছে, মেছেজ আহাতে অলপ দেৰি হ'ব, নেটৱৰ্কৰ কাৰণে মেছেজ আহাতে টাইম লাগে, ঠিক আছে যাওক যাওক, ছাকচেছ দেখাইছেতো, যাওক যাওক যাওক। কিন্তু কথা হ'ল কি, বৰ্তমান আমি সজাগ খবৰ হ'ল কিহৰ কাৰণে, যে যিবিলাক দোকানত এই ফোনপেৰ যিবিলাক মানে কি বক্স থাকে, এই বক্সবিলাক থাকিলেতো মাৰাৰ লগে লগে সেই বক্সটো বাজি উঠে। কিন্তু কথা হ'ল কি, যিবিলাকত এই বক্স নাথাকে সেইবিলাকততো নাবাজে। যে যিবিলাকৰ সেনেকুৱা ধৰণৰ বক্স নাই, সিহঁতে কাইণ্ডলি নিজৰ একাউণ্টটো চেক কৰি ল'ব। মেছেজ অহাত দেৰি হ'লেও ফোনপেত কিন্তু হিষ্টৰীত লগালগ শ্ব' হয়, যিমানে নেটৱৰ্কৰ প্ৰব্লেম নহওক কিয়। তো মই আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম কি, চবে এইটো ভিডিঅ' শ্বেয়াৰ কৰি কেনে চবকে জনাৰ কাৰণে অলপ সুবিধা কৰি দিয়ক, যাতে কোনেও এনেকুৱা ধৰণৰ বিপদত নপৰে। কাৰণ আমি কেইবাদিন ধৰি চাই আছোঁ, বহুত মানুহ এনেকুৱা ধৰণৰ বিপদত পৰিছে। বহুতে একাউণ্টত পইচা দিম বুলি কৈ কিনে কেছ পইচা লৈ উধাও। চেম কাহিনী এই ফেক ফোনপে, ফেক পেটিএম, ফেক গুগল পেৰ পাব। আপুনি এইটো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক আৰু চবকে সজাগতা কৰক, যাতে চবেই ট্ৰানজেকশ্যন কিবা এটা পইচা ফোনপে বা গুগল পেত লোৱাৰ সময়ত চবেই যাতে হিষ্টৰীটো চেক কৰি লয়, তাৰপিছতহে যাব দিয়ে মানুহটো। জয় আই অসম।